ও রূপালী তই কোন হৰগৰ পেচৰি হবিনে মোৰ জীৱন বাটৰ লগৰী হবিনে মোৰ জীৱন বাটৰ লগৰী এনেকুৱা গৰম পৰিছে এইটো গৰমত যে ভাত পানী খাই লৈ ধুনীয়াকে গছৰ তলত হোৱা কিন্তু মজাই বেলেগ দেই ঐ কতিয়া তোক যেতিয়াই দেখো তই অকল গছৰ তলতে পৰি থাক যে চিতলাং খাই যা ঘৰত কিতাপ পঢ়গে ঐ তোৰ মূৰটো পঢ়িম এতিয়া চালা গৰম বন্ধ যা তই পঢ়গে ঐ মইতো পঢ়িম মই এতিয়া মাৰ লগত মামা ঘৰলৈ যাওঁ মামা ঘৰত গৈ পঢ়িম বেগত পুৰা কিতাপ বহি লৈ লৈছো যা আকৌ মামা ঘৰত গৈ পঢ়গে মাহী ঘৰত গৈ পঢ়গে তাত আকৌ মোক কি হাগিব লাগিলে বাৰু তেতিয়াহ'লে তই শু দেই আমি গৈ থাকো চালা যাকে দেখিছো গৰম বন্ধ বুলি ক'ৰবাত নহয় ক'ৰবাত ফুৰিবলৈ গৈছে পাই আমি অকল 2-3টা মানহে ঘৰত পৰি আছো মোৰো যে গৰম বন্ধ বুলি ক'ৰবাত ফুৰিবলৈ যাবলৈ বেলেগ মন গৈছিলে পাই মোৰ আকৌ মামা মাহী পেহী খুৰী যাবলৈ কোনোৱে নাই নহয় ঐ আজি আমাৰ হেৰিও গ'ল ফুৰিবলৈ আমাৰ এই কানাই কাইটি অঁ হয় নেকি পিছে তই নাই যোৱা কেলে হয় ফুৰিবলৈ তহঁতৰতো ভাই ঢেৰ মিতি কুটুম ঐ ঘৰতে থাকি তত পোৱা নাই এনেকুৱা গৰম তেনেকুৱাত বাৰু আলহী ঘৰলৈ ফুৰিব যাব পাৰিনে মোৰ দ্বাৰাই যে নহ'ব দেই এতিয়া ঘৰত আছোঁ বেছি গৰম পৰিছে আণ্ডাৰপেণ্ট পিন্ধিয়ে থাকোঁ কিন্তু আলহী ঘৰলৈ গ'লে আকৌ নোৱাৰিম নহয় আলহী ঘৰলৈ গ'লে পূৰা একদম টাইট ফিট হৈ ড্ৰেছ কচি থাকিব লাগিব ইমান গেলা গৰমতো সেইটো বাৰু হয় ঐ কতিয়া চব কথা মাৰো গুলি ঢেকীয়া জুলি তয়ো আহিলি ভালেই হ'ল আমি দুইটাই যে এতিয়া পাৰ্টি কৰাৰ কথা পাতি আছিলোঁ তয়ো আমাৰ লগত পাৰ্টি কৰিবি নেকি কৰ যদি 10 টকা এটা দে পাৰ্টি কিহৰ পাৰ্টি ঐ মেগী পাৰ্টি মেগী আমি দুইটাই যে এতিয়া বঢ়িয়াছে মেগী খোৱাৰ কথা পাতি আছিলোঁ আচ্ছা মোৰ লগত 10 টকা এটা আছে বাৰু কিন্তু মই অলপ আগত আকৌ ভাত খালোঁ নহয় ঐ ভাত খালে কি হ'ব মেগীনো ইমান কি পেট ভৰা বস্তু অলপ আগততো ভাত ময়ো খালোঁ ঐ বৈ তেতিয়াহ'লে খালি তহঁতৰ ঘৰত নাখাওঁ ধুনীয়াকৈ একদম ডাঙৰ গছ এজোপা তলত বহি তাতে একদম পূৰা বঢ়িয়াছে বনাই মেলি ঠাণ্ডা পৰিৱেশত খাওঁগৈ বৈ হয় নেকি বৈ তেতিয়াহ'লে মই ঘৰৰ পৰা কেৰাহীখনে হেতাখনে লৈ লওঁ লৈ ল সেইবোৰত খাই যে একদম বঢ়িয়া লাগিব ঘৰৰ ভিতৰত খাবলৈ ঘৰৰ ভিতৰত যে যিমানহে গৰম তাকে নাই ঘৰত নাখাওঁ ঘৰত যিমানহে গৰম আমি এতিয়া ধুনীয়াকৈ গছৰ তলত বহি মস্তিছে বনাই একদম ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ লৈ খামগে যোৱা যদি আহা মই বাৰু তেহেঁতৰ লগত গৈ গছৰ তলে তলে মেগী খাই ফুৰিমগে নে ঐ কতিয়া এতিয়া পিছে কোনডোখৰত বনাই খাবি আমাৰ ফ্ৰেণ্ডকাই ঘৰ ওচৰত ডাঙৰ আমজোপা আছে নহয় সেইজোপা তলতে বনাই খাম ঐ নাই সেইডোখৰত খাব নোৱাৰো সেইডোখৰত খালে এই যতীনৰ পুতেক দুটাও খাবলৈ দৌৰি আহিব ফ্ৰীকে সেইটোও বাৰু হয় আগে মেগীটো লৈ লওঁ তাৰপিছত খাম আৰু ধুনীয়াকৈ জেগা এডোখৰ চাই হ'ব দেউতাক কৈ দিম বাৰু লেটছ গ' বছ কাইটি এজোপা তলতে খাওঁ নে কি এজোপা তলতে খাওঁ এডোখৰত খালে যে এডোখৰলৈ কোনো নাহে একদম নিজান জান এজনচোন ফণী থকাই কতিয়া কি কবলৈ আহিছে তহঁতি ইয়াত আৰু লগত কেৰাহী হাতা লৈ আহিছ যে কিবা বনাই খাবি নেকি মেগী খাম বুলি ভাবিছিলোঁ এইডোখৰতে আপুনি পিছে এইডোখৰত কি কৰি আছিলে কি কৰিবি আৰু ইমান গৰমি সেইকাৰণে গছৰ তলত আহি অলপ ঘুমাই আছিলো পিছে মেগী বনাবলৈ কাৰি ক'ত পাবি খৰি এবতে পাম নহয় বিচাৰিব লাগিব আৰু কতিয়া মই তহঁতক কৰিটো আনি দিম তহঁতি মোক খাবলৈ দিবি মেগী দিম লৈ আহক যাওক তেতিয়াহ'লে খৰি অলপমান বিচাৰি অ'কে তাড়াতাড়ি মই লৈ আহিছোঁ চাহলে ফন্ধ্যকাই খৰিটো আনক মস্তিছে বনাম গোটেইকেইটাই লেপেটি কাঢ়ি বহি আছে খাম
এইডোখৰত যে অকণমান গুগু গোন্ধাইছে পাই। ময়ো অলপ অলপ গুণ পাইছোঁ। ঐ কটীয়া কেনেবাকৈ ফইন থকাই হাগি থৈ যোৱা নাইতো? তেওঁতো এইডোখৰত ঘুমাই আছিলে। আয়ক কলডিল, ঐ পিতৰ ফইন থকা এইডোখৰত ঘুমাই থকা নাছিলে, এনৰামান হাগি থৈ গৈছে। চি কথা গুচিয়া 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 কি চাই আছ? ঐ দেখিছ তেওঁ আমাক কিমান ফাইট কথা কৈছিলে? তেওঁ বোলে এইডোখৰত ঘুমাই আছিলে। আইঅ' যি নৰহাই হাগি থৈ গৈছে অ'। ঐ বৈ বৈ এতিয়া বেলেগ জেগাডোখৰ চাই খাওঁগে। বৈ। হাগি হাগি মই মৰিম গছৰ তলতে, পানী অকণো নালাগে বন থাকোঁতে। এতিয়া যাওঁ কটীয়াহঁতৰ লগত মিলি জুলি মেগী খাওঁগে। আয়ো বাৰী ব্ৰিমলয়া কটীয়াহঁত ইয়াত নাই যে। মোক খুৱাব লাগে বুলি তেহেঁতি ইয়াৰ পৰা পলালে নেকি? কিন্তু তেহেঁতিতো মোক খুৱাম বুলি কৈছিলে। খুৱাম বুলি কৈ আকৌ তেহেঁতি মোৰ লগত এনেকুৱা কাম কিয় কৰিলে? মেগী 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 বনি গ'ল মেগী, খাবানে নোখোৱা কোৱা পিত ভাইটি? খাম খাম পুৰা খাম, মাৰি থাকা হেতা, নহ'লে লাগি ধৰিব জানানে নাজানা? হৈ গ'ল আৰু লৰাই থাকিবলৈ দৰকাৰ নাই। যাই ক'ব পৰা কলপাত এখিলা লৈ আগে। টিকাই দুইটা যাওঁ। কিন্তু মনে মনে খাই নাথাকিবি আকৌ। তোৰ মূৰটো খাম, ইমান গৰমে গৰমে কিবা খাব পাৰি নেকি? এনেকুৱাতে যে একদম ঘোচা মাৰি দিবলৈ মন যায়। তহঁতি কিন্তু বহুত ফাল্টু ল'ৰা আছ আকৌ দেই। তহঁতি মোক কৰি আনিবলৈ পঠাই তাৰ পৰা কিয় গুচি আহিলি? তাৰ পৰা গুচি নাহি কি কৰিম? আপুনি গছৰ কিনাৰত যি নোৰাহে হাগি থৈ আহিছে, গোটেই গু গু গুণ। আমাক আকৌ কৈছে কি মই বোলে গছৰ কিনাৰত ঘুমাই আছে, গোটেই হাগি থৈ আহিছে। পিতা তেনেকুৱা মিছা কথা নকবি দেই, মই হাগাই নাই আকৌ। কেলে নাই হগা? আপুনি নাহাগিলে ভাই হেনুৰা কোনে হাগিব? বোলে আপুনি নাই হগা, বেলেগে হাগিলে। বেলেগে হাগি থলে কিবা আপুনি হেনুৰা মুখৰ আগত লৈ শুই থাকিব পাৰিব? ক'ব নোৱাৰো দেই, মই কিন্তু হাগা নাই। আপোনাক এতিয়া কৈও লাভ নাই, আপুনি এনেও হাগিছো বুলি মানি নলয়। পিতো এতিয়া চব কথা মাৰ গলি। মেগী ক'ত খাইছ মেগী? পৱনৰ ঘৰৰ ওচৰত। যাওঁ এতিয়া খাওঁগে কটীয়াহঁতৰ লগত ধুনীয়াকে লেপেটি কাঢ়ি বহি মেগী। মেগী পাৰ্টি কৰিবলৈ গৈছে? পদুমণি তেহেঁতি ক'ত মেগী পাৰ্টি কৰিবলৈ গৈছে? গছৰ তলত বহি মেগী পাৰ্টি কৰিবলৈ গৈছে। মোকো লগ ধৰিছিলে, মই বাৰু তেহেঁতৰ লগতে গছৰ তলে তলে মেগী খাই ফুৰিম নে বাৰু? এহেঁতি চোন কম নহয়, মেগী পাৰ্টি ভি গছৰ তলত। ব'লা ভুচলি ব'লা, আমিও ভাগ লওঁগে তেহেঁতৰ মেগী পাৰ্টিত। ব'লক জেঠু। পদুমণি গৈ থাকো দেই, থাকা। যাওক ককাইদেউ। কটীয়াটো যে বেলেগ বস্তু দেই। ৰাতিপুৱা গৈ সি মোৰ ঘৰতে পৰি আছিলে, তেওঁ মোক নাই কোৱাও আজি মেগী পাৰ্টি কৰিম বুলি। সঁচাকে পাই, আমাকনো কোৱা হ'লে কি হয়? আমাক কোৱা হ'লে আমি কিবা ফ্ৰীকে খালোহেঁতেন নে? আমিওতো মেগী আনিবলৈ পইচা দিলোহেঁতেন। কটীয়া তই কিন্তু মাইকী ছোৱালীতকৈ চাৰ দেই, ইমান ধুনীয়াকে বনালি মেগী। মেগী বনোৱাটোনো কি ডাঙৰ কথা? কেৰাহীত পুৰা ঢালি দিলেই হ'ল আৰু। হ'লেও চবে কিন্তু তোৰ নিচিনা ইমান খুবচুৰত বনাব নোৱাৰে। আৰু এটা কথা কিন্তু দেই কটীয়া, মই কিন্তু এই গছৰ কিনাৰত হগা নাছিলো আকৌ। মই হগা নাই, মই তাত ঘুমাইহে আছিলো। কি বাৰু খোৱা সময়ত হগা কথা কৈ থাকে হা? নাই মই এনে কৈছো, নহ'লে আকৌ মই হাগিলো বুলি ভাবিবি নহয়। বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়ক। ধুনীয়াকে মেগী বনাই মুখৰ আগত এপাত এপাত বাঢ়ি দিলো, এতিয়া খক খক। কানাই ঘাটৰ বালি, এহেঁতৰ মেগী পাৰ্টি ইয়াত চলি আছে। লগত চোন আমাৰ হাগুৰা ফণি ধৰো। জেঠু মেগী গোন্ধ যে ইয়ালৈকে আহিছো। বাপৰে বাপ, এইকেইটাই চোন মেগী ভাত খোৱা দি খাইছে একদম এপাত এপাত। থেপাই দা, বৰ বেয়া সময়ত আহিলে নহয়। আৰু অকণমান আগত অহা হ'লে খাবই পাৰিলে হয়। এতিয়া আমাৰ ভাগৰ পৰা দিবলৈ আমি এতিয়া জোঠাই কৰিলো নহয় আৰু।
ঐ কটীয়া, তই কিন্তু বহুত পেট কোলা আছ আকৌ, পেট কোলা। তই মোৰ ঘৰতে এবেলা বেলি বহি আছিলি, তই মোক তেতিয়া নকলি কিয়? থেপাইদা বুলি আজি মেগী পাৰ্টি কৰিম, আপুনিও আমাৰ লগত কৰিব নেকি? তেতিয়া ময়ো কৰিলোহেঁতেন নহয়। অ' থেপাইদা, আপোনাৰ ঘৰত থাকোঁতে যে একো প্লেনিঙেই নাছিলে, এই পিতৰ ঘৰলৈ গৈহে প্লেনিংটো হ'ল মেগী পাৰ্টি কৰা। হ'লেও মোলৈতো ফোন এটা মাৰি দিব পাৰ বুলি থেপাইদা মেগী পাৰ্টি কৰিব নেকি? তেতিয়া মই আহি গ'লোহেঁতেন নহয়। ফোন চোন কৰিবলৈ নহ'ল আৰু, মনলৈ নাহিলে। বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়ক, পাতিও লাভ নাই, আমি খালোৱে আৰু। ভুচলি, এহেঁতৰকেইটাক পূৰা মুখ লগাই দিওঁ হা, গোটেইকেইটাই চেলি বাই মৰক। ইমান এদুম খাইছো। এইকেইটা দেখি যে লোভ লাগি গৈছে। এতিয়া হাগিবই। বেলেগ টেষ্টি হ'ব চাগে। অকণো নিদিয়াকৈ খাইছে। হাগি মৰকো এইকেইটা। দেখি লোভৰ পানী পৰি গৈছো। মৰকো এইকেইটা, হাগি মৰকো, চেলিবাই মৰকো। দেখিয়ে ইমান ভাল লাগিছে। এপাত পাত। এতিয়া পাবি মছলা, পুৰা মুখ লগাই দিলো, পুৰা পেট ভৰাই খাই ল, তাৰ পাছত পনীয়া হাগিবলৈ ৰেডি হ।